मुसलपुराव गुबुन गुबुन दोलोनिफ्राय गोबां सुबुंफ्रा इउपिपिएल दोलोआव हाबदों। दिनै बाक्सा जिल्ला मुसलपुर बिटिसि बियाबनि अदालबारियाव इउपिपिएल दोलोनि खामानि मावनायखौ मोजां मोननानै गुबुन गुबुन दोलोनि गोबां मददगिरि रायजोफोरा इउपिपिएल दोलोआव हाबफैयो। मुसलपुर बियाबनिफ्राय देरहालांनो हानाय बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्म एबा इउपिपिएल दोलोनि खामानि दामानि मावनायखौ मोजां मोननानै मुसलपुर बियाबनि सिङाव थानाय गोबां बारग' बिएलटि आरो बिपिएफ दोलोजों लोगोसे गुबुन गुबुन दोलोनि मददगिरि रायजोफोरा इउपिपिएल दोलोआव आखाइ गोरोबहोयो। बे हाबाफारियावनो बाहागो लायो इउपिपिएल दोलोनि गाहाय नेहाथारि राजु नार्जारी, बिटिसिनि मावफुं सोद्रोमा डक्टर नीलुत स्वर्गियारी, बिटिसिनि सोद्रोमा मन्टु बर', मुसलपुर जिल्ला इउपिपिएल दोलोनि नेहाथारि दायाल सरनिया आरो इउपिपिएल दोलोखौ मोजां मोननाय बिबानगिरि बिथांमोना। बे हाबाफारिनि गेजेरजोंनो इएम राकेश ब्रह्मआ फैगौ 23 जुलाइ खालाराव इउपिपिएल दोलोआ बिसायख'थिनि रादाय होनाय बायदि 3865 गावसुंथा आफादनो 25,000 रां अनसुंथाइ होगोन होनना मोनथिहोयो। সাফাই অভিযান চলিছে আমাৰ আজি ইয়াতে 700তকৈ অধিক বিভিন্ন দল ৰাজনৈতিক দলৰ পৰা ইয়াতে আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শক মানে ভাল পায় তেখেতসকলে যোগদান কৰিছে। মেইনলি বিপিএফ দলৰ পৰা ইয়াতে বেছিভাগ আমাৰ মুছলপুৰ যে আমাৰ কনষ্টিটুৱেঞ্চি আছে সমষ্টি আছে ইয়াৰ আণ্ডাৰত যিখিনি বিপিএফ কৰ্মীসকল আছে নেতা কৰ্মীসকল তেখেতসকলে আজি আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শক ভাল পায়। আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বক ভাল পায়, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক ভাল পায়, তেখেতসকলে যোগদান কৰিছে। সন্তুষ্ট কৰাটো তেখেতসকলে অলৰেডি সন্তুষ্ট হয় এইকাৰণে জইন কৰিছে, সন্তুষ্ট কৰাৰ কথাই নাই। আমাৰ ইয়াতে যোৱা 40টা বছৰ ধৰি 4টা দশক ধৰি হিংসা জৰ্জৰ অঞ্চল আছিলে। ইয়াতে বোমা বাৰুদ বন্দুকৰ অপহৰণৰ হত্যা লীলাৰ ইয়াতে যজ্ঞ চলিছিলে। গতিকে ইয়াত মানে আমি শান্তিত বসবাস কৰিব পৰা নাছিল। আপোনালোকে দেখিছে বিটিআৰ চুক্তিৰ পিছত আমাৰ ইউপিপিএল বিজেপি আৰু জিএছপিৰ নেতৃত্বত যি চৰকাৰ চলিছে যোৱা 3টা বছৰ ইয়াতে সকলো দিশত শান্তি ঘূৰাই আনিব পাৰিছে। ৰাইজে বহুত ফূৰ্তি হয়। ইয়াতে আমাৰ বিটিআৰ চৰকাৰে যে ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দিছে আপোনালোকে এই পেণ্ডেলটো দেখিছে চাগে। ইয়াতে আমি 23 তাৰিখে 3865টা সেলফ হেল্প গ্ৰুপক তেখেতসকলৰ 75,000 কেজি আমি দিব বিচাৰিছোঁ। ইয়াৰ প্ৰথম কিস্তি 25,000 আমি দিবলৈ গৈ আছোঁ। ইয়াৰ লগতে আমাৰ বিটিআৰ চৰকাৰে ছুপাৰ 50 মিছন কৰিছে। ইঞ্জিনিয়াৰিঙৰ কাৰণে, ডক্টৰৰ কাৰণে, আমাৰ IAS IPS ECS কৰাৰ কাৰণে ছুপাৰ 50 পাতিছে। ছুপাৰ 50ত আপোনাৰ নিচিনা আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে আজি ইঞ্জিনিয়াৰ হ'বলৈ, ডক্টৰ হ'বলৈ, IAS ACS অফিচাৰ হ'বলৈ সপোন দেখিব পাৰিছে। আৰু লগতে তেখেতসকলে একটা বছৰত বহুত ছাকচেছ হৈছে। আপোনালোকে দেখিছে ইঞ্জিনিয়াৰিঙত টোটেল আমাৰ 38জন চিলেকশ্যন পাইছিলে। ইয়াৰ ভিতৰত 32জনেই ইঞ্জিনিয়াৰিং এডমিশ্যন পাইছে। 32জনত আমাৰ 12জন বিভিন্ন IITত এডমিশ্যন পাইছে। এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু আমাৰ অঞ্চলৰ শিক্ষাৰ উন্নতিৰ এটা ভাল এটা দিশ এইটো উনুকিয়াই দিছে।